নমস্কাৰ বৰ্তমান উপস্থিত আছোঁ ডিগবৈত যেহেতু অহাকাললৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিব গতিকে আমাৰ টেণ্ট হাউচ পাৰ্টিক আমাৰ মন যায় টেণ্ট হাউচ পাৰ্টিক ডিগবৈ চাৰিআলিত বেৰিকেডৰ কাৰণে আমাৰ অৰ্ডাৰ পোৱা গ'ল গতিকে আমি বৰ্তমান গৈ আছোঁ গোটেইকেইজনে আমাৰ নিৰ্দিষ্ট স্থানত য'ত আমাৰ বেৰিকেড দিবৰ কাৰণে নিমন্ত্ৰণ পাইছোঁ গতিকে আপোনালোকক দেখাব চেষ্টা কৰি এয়া আমাৰ ডিগবৈ পুলিচ পইণ্টৰ ওচৰৰ এয়া পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ সমস্ত পৰিৱেশ এয়া ইমান সুন্দৰ চাওক আমাৰ ডিগবৈখন যেহেতু যিসকলে ডিগবৈলৈ অহা নাই অহাসকলক বাৰু কোৱা নাই যিসকলে আহি পাইছে এয়া চাওক আমি এয়া আহি নিৰ্দিষ্ট স্থান পামগৈ আমি এতিয়া ৰেল ক্ৰছিং পাৰ হৈ আমাৰ জুবিন ক্ষেত্ৰ এখন আছে আমাৰ জুবিনদাৰ সমাধি গতিকে সেই ওচৰতে বেৰিকেড এটা দিবৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছে গতিকে বলকচোন দেখাব চেষ্টা কৰোঁ আমাৰ জুবিন ক্ষেত্ৰৰ ওচৰ পাজৰৰ দৃশ্যবোৰ এই গাড়ীখন ৰাখি লৈছোঁ আৰু গাড়ী ৰাখিয়েই ল'ৰাবোৰক লগত লৈ যাম এইখন বনাব লাগে আহিয়েই আমাৰ কামবোৰ লাগি গৈছে ল'ৰাবোৰে প্ৰথমতে ঠেলাত আমাৰ বাঁহ আনি দিয়া হৈছিলে বাঁহবোৰ নমাই মেলি এতিয়া এয়া বেৰিকেডবোৰ লগাবলৈ চেষ্টা কৰি আছে এয়া যিহেতু আবেলি সময় আছিলে গতিকে বহুত ভিৰ আছিলে ডিগবৈখন মানুহৰ বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি যিকোনো ব্যৱসায় বাণিজ্যলৈকে এয়া গাড়ী আমাৰ যিটো কামত আছিলে গাড়ী পাৰ্কিং আছে গতিকে অলপ অসুবিধা হৈছে কিন্তু কৰিবই লাগিব যিহেতু আমাৰ নিমন্ত্ৰণ আছে আৰু সময়ো নাই আন্ধাৰ হৈ গৈ আছে আৰু চবতকৈ ডাঙৰ কথা আমাৰ জখলা আনিব পৰা হৈ গ'লোঁ গতিকে এয়া চাওকচোন নতুন পদ্ধতিৰ জখলা কেনেকুৱা লাগিছে জনাব দেই চাওক কেনেকৈ লগাইছে উপায় নাই কামবোৰতো কৰিবই লাগিব বুদ্ধি থাকিলে কোনো মৰণে নাই পাহৰি যোৱা হ'ল আচলতে আছিলে আমাৰ গতিকে কষ্ট পাইছে এজনে তলৰজনে আৰু ওপৰজনেও ধুনীয়াকৈ মাৰিছে খিলিবোৰ এয়া চাওক গজাল কেনেকৈ মাৰিছে কামটো কেনেকুৱা আছে কাইলৈ আহিব যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় কেনেকুৱা মামা আহিব কেনেকুৱা অনুভৱটো কেনেকুৱা আহক ন ভাল লাগিব লগ পাবি নাই লগ পাব লাগিব হে লগ কৰিব লাগিব একো নাই ভাল লাগিব মামা আহিছে আমাৰ ডিগবৈলৈ আৰু কাম জোৰদাৰ চলি আছে কাম চলি আছে প্ৰস্তুতি জখলা নাই চিৰি নাই যিহেতু এই ডাবল কৰা হৈছে উঠিলে সেয়া কিহত যাব নো জেবানতনো কালত আহলো এই নে মিনটো আহলো ভুল বদিনো কিহত গ'ল এয়াই আছিলে আমাৰ আজি কামফেৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ কেনেকুৱা লাগিছে জনাব আৰু কাৰোবাৰ ঘৰত যদি লাগিলে কমেণ্টত জনাব এনেকুৱা ধৰণৰ প্ৰজেক্ট